আজি আপোনালোকক মই দেখুৱাই দিম যে আপোনালোকে এআইৰ সহায়ত কেনেকৈ এখন ফটোকে আপুনি হাজাৰ হাজাৰ ফটো বনাব পাৰিব সেইটো দেখুৱাই দিম। ভিডিঅ'টো আপোনালোকে মনোযোগ সহকাৰে চাব আৰু ভিডিঅ'টো আপোনালোকে বেছি বেছি শ্বেয়াৰ কৰি দেখিব যাতে সকলোৱে চাব পাৰে আৰু ছ'চিয়েল প্লেটফৰ্মত ফটো আপলোড কৰিব পাৰে। বলক মই দেখুৱাই দিছোঁ কেনেকৈ আপোনালোকে এআইৰ সহায়ত ড্ৰেছ চেঞ্জ নকৰাকৈ ফটো চেঞ্জ কৰিব পাৰিব। বলক মই দেখুৱাই দিছোঁ, আপোনালোকে ভিডিঅ'টো মনোযোগ সহকাৰে চাব আৰু ভিডিঅ'টো ছেভ কৰি ৰাখিব। প্ৰথমতে আপোনালোকে গুগল বা ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব লাগিব। মই গুগলৰ পৰা দেখুৱাই দিছোঁ। গুগলটো আপুনি অ'পেন কৰিব। গুগল অ'পেন কৰি আপুনি নেনো বানানা AI এইটো টাইপ কৰিব। নেনো বানানা AI চাই ল'ব ভালকৈ বা স্ক্ৰীনশ্বট মাৰি লৈ ৰাখিব পাৰে। তাৰপিছত ইয়াতে দুটা এনেকুৱাকৈ শ্ব' কৰিব। আপোনালোকে সদায় চাব এইটো চাব চাইন ইন গুগল একাউণ্ট। গুগল ষ্টুডিঅ'লৈকে লৈ যাব, ডাইৰেক্ট গুগল ষ্টুডিঅ'ত যাব লাগিব আপুনি ইয়াতে ক্লিক কৰিলে। বাকী এনেকুৱা জামিনী বহুত ধৰণৰ প্লেটফৰ্ম আছে, কিন্তু এইটো বেষ্ট হয় কাৰণে মই এইটো দেখুৱাই দিছোঁ। এইটোৰ পৰা আপোনালোকে কৰিলে মই ভাল পাইছোঁ। আপোনালোকে এনেকৈ আহিব আপোনালোকৰ। যদি আপোনালোকে ইমেইল আইডিটো লগইন হৈ থকা নাই তেতিয়াহ'লে ইমেইল আইডিটো লগইন হৈ ল'ব। মই যিহেতু লগইন হোৱা আছে গতিকে ডাইৰেক্ট মোক ইয়াতে ৰিডাইৰেক্ট কৰিছে। মই ইয়াতে অহাৰ পিছত আপোনালোকে দেখা পাব এই এনেকুৱা বক্স দেখা পাব ষ্টাৰ্ট টাইপিং এ প্ৰম্পট। ইয়াতে প্ৰম্পটটো আপোনালোকে লিখিব, ইংৰাজীত লিখিব পাৰে, হিন্দী বা বেংগলীত লিখিব পাৰে। মই আপোনালোকক ইংৰাজীত লিখি দিম। তাৰ আগতে মই প্লাছ চিনটো দেখিছে নহয়, প্লাছ চিনত মই ক্লিক কৰিলোঁ। আপলোড ফটো, আপলোড ফাইল আছে। মই ইয়াতে ফটো এখন চুজ কৰি ল'ম। ভিডিঅ'টো লং হৈছে, যিসকলৰ মানে কি সময় অসুবিধা আছে তেওঁলোকে ভিডিঅ'টো ছেভ কৰি ৰাখিব পাৰে, যেতিয়া সময় হ'ব তেতিয়া চাব। মই ইয়াৰ পৰা এখন যিকোনো এখন ফটো চুজ কৰি ঠিক আছে, মই এইখন ফটো মই ল'লোঁ। লোডিং হৈ থাকিব এনেকুৱাকৈ। তাৰপাছত অকণমান সময় লৈছে ভিডিঅ'টো আপোনালোকক দেখুৱাই দিয়াৰ কাৰণে, কোনো বেয়া নাপাব। ভিডিঅ'টো মনোযোগ সহকাৰে চাব। তাৰপিছত এনেকুৱাকৈ লোৱাৰ পিছত লোডিং হৈ গৈছে। মই ইয়াতে প্ৰম্পট এটা লিখিম। প্ৰম্পটটো চিম্পল প্ৰম্পট লিখিম, আপোনালোকেও লিখিব পাৰে আপোনালোকৰ ভাষাত। মই লিখিম প্লিজ মেক দিছ ফটো ৱেৰ এ মাষ্টাৰ্ড চাৰ্ট লিখিম আৰু বা নেচাৰেল বিউটি বা যিকোনো দিব পাৰে। মই ইভিনিং টাইম দি দিওঁ, ইভিনিং টাইম। আপোনালোকে এআইক যেনেকৈ বুজাব পাৰিব, মেটা এআইক যেনেকৈ বুজাব পাৰিব, আকৌ কৈছোঁ মেটা মানে হৈছে ফেচবুক। আৰু গতিকে আপোনালোকে এইটো নাভাবিব যে কিবা প্ৰব্লেম হ'ব নেকি, একো প্ৰব্লেম নহয়। আপোনালোকে ক'ত কেনেকৈ য'ত আপোনালোকে চুইচ অন কৰি ৰাখিব লাগে সেইটো মই দেখুৱাই দিম আপোনালোকক। সেইটো সদায় অন কৰি ৰাখিব ফেচবুকত। মই এনেকুৱাকৈ কৰাৰ পিছত ইয়াতে ৰান কণ্ট্ৰল ইয়াতে ক্লিক কৰিলোঁ। খুব কম সময়ৰ ভিতৰতে ইয়াতে এখন ফটো বনাই দিব, চাৰ্ট চেঞ্জ কৰি দিব। আপোনালোকে পিছৰ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰি ল'ব পাৰে। মই বেকগ্ৰাউণ্ড চেঞ্জ কৰাটো হ'লে বেকগ্ৰাউণ্ড চেঞ্জ এটা দি দিব। যদি আপোনালোকক কামাখ্যা মন্দিৰ লাগে বা আপোনালোকক মানে কি বুলি কয় যিকোনো ঠাইত আপোনালোকে ল'ব পাৰে। মই ইয়াতে বেকগ্ৰাউণ্ডটো চেঞ্জ কৰা নাই। এনেকুৱাকৈ লোডিং হোৱাৰ পিছত ইয়াতে আপোনালোকৰ এৰ' চিনত ক্লিক কৰিব। ফটোখন আপোনালোকৰ গেলেৰীত ছেভ হৈ যাব। হয়, ডাউনলোড হৈ গ'ল, এইটো ফাইলত ডাউনলোড হৈ গ'ল। এইটো কৰাৰ পিছত আপোনালোকে ফেচবুকত আহিব। ফেচবুকত এইটো চুইচ সদায় অন কৰি ৰাখিব আপোনালোকে। ইয়াতে যেতিয়া আপোনালোকে ফটোখন যাব, ইয়াতে দেখিছেনে AI লেবেল অফ, এইটো সদায় আপোনালোকে অন কৰি ৰাখিব। এইখিনিয়ে কৰিব লগা আছে। AI লেবেল অফ আছে ইয়াতে। যেতিয়া আপোনালোকে AIৰ পৰা ফটোখন আপলোড কৰিব তেতিয়া সদায় মনত ৰাখিব AI লেবেল অন কৰি ৰাখিব। মই কিন্তু আজিলৈকে অন কৰি ৰখা নাই আৰু নেচাৰেল ফটোই দিওঁ বাৰু। কেতিয়াবা কিন্তু এনেকুৱা নহয় যে সদায় AIৰ পৰা যে ফটো বনাই দিব, এনেকুৱা নহয় কিন্তু। আপোনালোকে কেতিয়াবা নেচাৰেল ফটো আপলোড কৰিব লাগিব। AI লেবেল অফ অনটো নিশ্চয় বুজি পালে। আৰু ভিডিঅ'টোৰ পৰা উপকৃত হ'লে সকলোৱে ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে।